हेलो गाइस स्वागतम জনাইছো এটা নতুন ভিডিও লৈ আৰু এফালে চাও ৰাতিপুৱা শুই উঠি ধুনিয়াকে জাৰু দি আছে আৰু এফালে চাও না ধনিয়া দৰা ধুনিয়াকে ডাঙৰ হৈ আহিছিলে কিন্তু গৰু কুকুৰা ছাগলী উঠি পিনি গোটে এফাল নাইকে কৰি দিলে আৰু এফালে আকৌ ধুনিয়াকে আমাৰ গৰু দুজনীয়ে গোহালিত খেৰ খাই আছে আৰু এফালে চাওক ধুনিয়াকে কামত ব্যস্ত হৈ আছে ধুনিয়াকে কাম কৰি আছে কাষতে আকৌ গৰু পোৱালি দুটাই কিবা এটা খাই আছে মানে কলপাত দেখিলা খাই আছে হিটো মুখৰ পৰা হিটোৱে টানিছে হিটো মুখৰ পৰা হিটোৱে টানিছে তেনেকুৱা কৰি আছে দৃশ্যটো সঁচাকে বহুত ভাল লাগিছে আৰু চাওক না পোৱালি দুটা দেখিবলৈ কিমান ধুনিয়া মৰম লগা আৰু পোৱালি দুটা নাম হৈছে মানে এজনী চেউৰি আৰু এটা দমৰা আৰু এইজনী হৈছে চেউৰি এজনী নাম হৈছে মংগলতা আৰু এইটো হৈছে দমৰা ইয়াৰ নাম হৈছে আকৌ দামোদৰ ওহো এজনী কথা ক'বলৈ পাহৰিছিলো এজনী নাম হৈছে সোমবাৰে জন্ম আৰু এইফালে আকৌ মায়ে বহি বহি চাই আছে কিবা এটা কি চাই আছে দেখাই আছো ৰ'ব দেই 1 মিনিট এইফালে চাওক বয়েকে মানে ঘৰ খাই আছে আৰু তাকে চাই আছে মানে খাইব পাৰিছে নাই হেগে চাই আছে আৰু মই মানে ভিডিঅ' কৰি থকাৰ কাৰণে মানুহজনীয়ে চাওক কি ধুনিয়াকে হাঁহিছে বাৰু যি কি নহওক এইফালে চাওক কল আপেল ধুনিয়াকে আনি থোৱা আছে কালি সকাম আছিলে সকামৰ পৰা মানে কল আপেল দুটামান লৈ আহিছিলে তো তাকে বোলে এটা খাবলৈ উলিয়াই লৈছো বোলো ভিডিঅ'ৰ মাজতে অলপ বোলো কাপোৰ খামৰা দেখাও কিন্তু মানুহজনীয়ে লাজ কৰে কেমেৰা মুখলৈ নাহে অ'হো এইফালে চাওক না গাখীৰ ধুনিয়াকে পগাই থোৱা আছে বোলো তাৰে অলপ খাই লওঁ ৰ'ব তাতে ভাবিলো খালি গাখীৰনো কি খাম মুড়ি পেকেট তাকে লৈ আহিলো মুড়ি আৰু গাখীৰ মিক্স কৰি খাব লাগিব গাখীৰ গিলাচ খাই লৈ এতিয়া মই ওলাই আহিলো থানলে থান ভাগৰ নাম হৈছে মায়ামৰা ঐতিহ্য মন্দিৰ থান ভাগত ন লগা উৎসৱ পতা হৈছে সেইবাবে গাঁৱৰ ভকত লগতে আমাৰ ডেকা চাম ওলাই আহিছে থানত কাম কৰিবৰ বাবে লগতে ময়ো আহিলো অলপ কাম কৰি দিওঁ কাম কৰাৰ আগত থান ভাগৰ বিষয়ে অলপ আপোনালোকক জনাই দিওঁ থান ভাগৰ নামটো যিহেতু আপোনালোকক ক'লো তথাপিও আকৌ এবাৰ কৈ দিছোঁ থান ভাগৰ নাম হৈছে মায়ামৰা ঐতিহ্য মন্দিৰ থান আৰু স্থান হৈছে বগাগাঁও বালিপৰীয়া পানীচুং গাঁও আৰু ন লগা উৎসৱ ধাৰ্য কৰা হৈছে 29 আঘোণ ইংৰাজী 15 ডিচেম্বৰ 2024 মানে অহা দেওবাৰে গতিকে যোনে যোনে মোৰ ভিডিঅ' ভাগ চাই আছে এই ভিডিঅ' যোগেদি আপোনালোকক নিমন্ত্ৰণ জনাইছো আপোনালোক আহিব বুলি আশা কৰিলো লগতে এটা কথা আপোনালোকক অনুৰোধ জনাইছো এই ভিডিঅ'টো যোনে যোনে চাই আছে সকলোৱে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক কাৰণ এই ভাগ থানৰ বিষয়ে বহুতে নাজানে মানে মায়ামৰা ঐতিহ্য মন্দিৰ থান ভাগৰ বিষয়ে বহুতে নাজানে মোৰ ভিডিঅ'টোৰ পৰা অলপ হ'লেও জানিব বুলি মই আশা ৰাখিলো সেইবাবে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু এটা কথা ক'বলৈ পাহৰিছিলোঁ মানে মায়ামৰা ঐতিহ্য মন্দিৰ থানৰ ন লগা উৎসৱৰ লগত সংগতি ৰাখি মহিলা ভাওনা অনুষ্ঠান এখন পতা হৈছে গতিকে ভাওনা ভাগলৈ আপোনালোক সকলোকে নিমন্ত্ৰণ জনালোঁ আৰু এইফালে চাওক কামত লাগি আছে সকলো ময়ো লাগি আছোঁ তাৰ মাজতে ভিডিঅ'ও কৰি আছোঁ মানে চাওক না থান ভাগত দীঘল ঘাঁহ গজি গৈছে সেই ঘাঁহখিনিত মানে দৰৱ মৰা হৈছিলে দৰৱ মাৰিলেতো মানে ঘাঁহখিনি মৰি নগ'ল তেনেকুৱা মানে পকি গ'ল তো সেইবাবে মানে সেই ঘাঁহখিনি কাটি পিনি ধুনীয়াকৈ আকৌ জুই লগাই দিয়া হৈছে মানে জ্বলাই দিয়া হৈছে এক্সট্ৰাকৈ ছাইড কৰি যিহেতু ইয়াত সমাজ বহিব সেইবাবে মানে অকণমান চাফ চিকুণ কৰি দিয়া হৈছে ক'ত আহিছে কাম কৰে বাইদেউ এইফালে ন এয়া লাগি আছে ন বাইদেউ চাহ বাকিলা চানা খা হেৰি খাহিয়া এই চানা খাবি চানা বুজে খালো এই বালিগাল পেলাইলে ক'ত বালিয়া চানা মিক্স কৰি খাব লাগে এইবোৰ ইয়া পিয়াহু মই কম পাহৰিলো চবে ভুজিয়া দিলে মনত পৰি আছে ভুজিয়া দিলে চবে খাব লাগে তই খাই ল নিবি খাব ভুজিয়া কাম কৰি ভাগৰ লাগি গ'ল নি ভাগৰ লাগি গ'ল এয়া নচলে বাৰু গাইজ আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰা হ'ল যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব